আমাৰ অসমীয়া বোলছবি জগতৰ বিখ্যাত অভিনেতা অৰুণ হাজৰিকাদেৱ তেখেতৰ লগত আজি বহি আছোঁ আৰু তেখেত আগৰ পৰাই গোটেই অসমৰ ভিতৰত অসমীয়া চিনেমাৰ বোলছবি জগতৰ তেখেত এজন প্ৰখ্যাত অভিনেতা জোনবাই কেছেটৰ যোগেদি আমি বহুতখিনি তেখেতক ভাল পাইছিলোঁ আদৰি লৈছিলোঁ আৰু বুকুত আৰু অন্তৰত সোমাই আছে তেখেতৰ নেত্ৰকাইটি বুলি যদি কওঁ ডেম ফুল নেত্ৰকাইটি এই তেখেত আজি আমাৰ ইয়াত আছেহি আমাৰ তিনিচুকীয়া জিলাৰ কাষৰত অৰুণাচল তিনিচুকীয়া জিলা নহয় এখন অৰুণাচল তিনিচুকীয়া জিলাৰ কাষৰ সীমান্তৱৰ্তী অঞ্চল নামচাই জিলাৰ মহাদেৱপুৰত বহি আছোঁ আমি আৰু শ্বুটিং চলি আছে এখন সুন্দৰ এখন অসমীয়া কথা ছবিখন হয়তো এতিয়া মই নামটো কৈ নিদিওঁ আপোনালোকে চাই থাকিব গম পাব ভাল এটা সমাদৰ লাভ কৰিব বুলি আশা কৰিছোঁ ৰাইজলৈ আৰু ছাৰে কিছুমান কথা ক'ব যে বোলছবি জগতখন আমি কেনেকৈ জীয়াই ৰাখিব লাগিব অসমীয়া ভাষাটো আমি কেনেকৈ জীয়াই ৰাখিব লাগিব আৰু সংগীত আৰু চিনেমা এইবিলাকে হ'ল আমাৰ ভাষা জাতি ধৰ্মক জীয়াই থকাৰ এটা যিটো এটা সেইখিনি আমি কি ধৰণে আগলৈ কৰি থাকিব লাগিব আৰু যাতে নতুনকৈ উঠি অহা চামে কি ধৰণে তাত সহায় সহযোগ কৰিব কি ধৰণে আঁকোৱালি ল'ব ছাৰে কিছুমান তাত কথাটো কওক আৰু আমালৈ এটা সদায় এটা ভাল এটা উৎসাহ প্ৰেৰণা এটা যোগাই থৈ যাওক যে আমি নতুনকৈ উঠি অহা চামে কি ধৰণে কৰিম ভাষাটো জীয়াই ৰাখিবৰ কাৰণে আমাৰ জাতিটোক জীয়াই ৰাখিবৰ কাৰণে তেখেত এজন প্ৰখ্যাত অভিনেতা আমাৰ অসমৰ গতিকে তেখেতক দুটামান কথা ক'ব আমাৰ সকলোকে তাৰমানে এটা জাতি চিনাকিটো সংস্কৃতিৰ লগত জড়িত থাকে হয় ছাৰ কলা সংস্কৃতিৰ লগত জড়িত থাকে আৰু এটা জাতিৰ চিনাকি সেই জাতিৰ চিনাকিটোত যেনেকৈ সাজ পোছাকত আহে জাতিৰ চিনাকি নিজৰ ভাৱ থলুৱা নিজস্ব ভাৱ ভাষাত আহে জাতিৰ চিনাকি নিজৰ কলা সংস্কৃতি নিজৰ পৰম্পৰা কথাখিনিয়ে মানে এটা জাতিৰ চিনাকি পৰিচয় হয় হয়নে গতিকে আমি সেই চিনাকিটো দিবলৈ যাওঁতে আমি যাতে অকণমান ক'তো কৃপণালি নকৰোঁ আমি যাতে কিছুমান বস্তু ভুলকৈ দেখুওৱা আমি পক্ষপাতি নহয় এতিয়া কিছুমান হেৰিয়াত হয় বহুতে কয় যে আমি এতিয়া আপোনালোকক এতিয়া দেখাই আছোঁ আপোনালোকক দেখাম এতিয়া আচলতে দেখাম নহয় আপোনালোকক দেখুৱাম এতিয়া সেই শব্দবিলাক উচ্চাৰণবিলাক আজি নতুন প্ৰজন্মই কি হ'ব দেখুৱামটো নাই শব্দটো নাইকিয়াই হ'ব এতিয়া বহুত চেনেলবিলাকতো বহুত এংকৰে তেনেকুৱা কিছুমান শব্দ প্ৰয়োগ কৰে গতিকে আমি যিসকলে মানে ধৰা বাৰ্তাবাহকসকলেও মানে তেওঁলোকে শিকিবলগীয়া বহুত থাকে আমি যেনেকৈ থাকে প্ৰত্যেকে আমি শিকিবলগীয়া আমি স্বাভাৱিক জীৱনত আমি আমাৰ থলুৱা ভাষা আমি যি ধৰণে প্ৰয়োগ নকৰোঁ সেইটো বেলেগ কথা আৰু এটা কথা যে ভাৱ ভাষা বা সংস্কৃতি জীয়াই থাকিবলৈ হ'লে প্ৰত্যেকখন স্কুলতে হওক বা প্ৰতিটো স্কুলৰ শিক্ষানুষ্ঠানত আমাৰ অসমীয়া মাধ্যমটোক প্ৰাধান্য যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আমাৰ সেই বস্তুটো সৰুৰ পৰা সেই ল'ৰা ছোৱালীখিনিয়ে গ্ৰহণ নকৰিব ঘৰততো কৰে বেলেগ কথা কিন্তু স্কুলতো সেই বস্তুটো পোৱাটো মই ভাবোঁ যে প্ৰত্যেকখন স্কুলত ইংৰাজী মাধ্যমৰে হওক হিন্দী মাধ্যমৰে হওক বা অসমীয়া মাধ্যমৰে হওক তেওঁ অসমীয়া গোটেই ভাষাটোক শিকাবলৈ মানে যত্ন কৰিলে তেতিয়া অসমীয়া কিছু মানে ভাষাটো থাকিব বুলি মই ভাবোঁ নহ'লে আমাৰ অসমীয়া ভাষাটো লাহে হেৰাই যোৱাৰ এটা উপক্ৰম হৈছে গতিকে ছাৰ মানে কথাটো এনেকুৱা হ'ল আমাৰ এতিয়া ব্যক্তিগত স্কুল প্ৰতিষ্ঠানে হওক বা চৰকাৰী হওক মানে অসমীয়া ভাষাটোক বাধ্যতামূলক হিচাপে কিবা এটা দিব লাগিব অসমীয়া ভাষাটোৰ ওপৰত দিব লাগিব বাধ্যতামূলক হ'বই লাগিব আৰু হয়তো তেনেকুৱা কিছু হাতত লৈছেও বাৰু চৰকাৰে নোলোৱা নহয় সেই বস্তুটো কিন্তু ধাৰাবাহিকভাৱে অব্যাহত থাকিব লাগিব বা অসমীয়া এতিয়া শুনামতে যে প্ৰত্যেকখন স্কুলতে মানে যিটো জাতীয় সংগীতটো প্ৰত্যেক অসমীয়া বা প্ৰত্যেক স্কুলৰ ল'ৰা ছোৱালীবিলাকে গাব লাগিব সেইটো বাধ্যতামূলক কৰিছে সেইটো এটা বৰ ভাল কথা সেইটো আমি আদৰণি জনাইছোঁ ছাৰ আমি এতিয়া অৰুণাচলত আছোঁ এতিয়া আপুনি অৰুণাচলতে আছে ইয়াতো অসমীয়া মানুহ যথেষ্ট মানুহ আছে আপোনাৰ মৰাণ মটক আহোম কছাৰী দেউৰী মিচিং এইবিলাক মানুহ আছে আৰু ইয়াত কি হ'ল মৰাণ মটক আহোম কছাৰী দেউৰী এইবিলাকৰ নীতি নিয়মত এই অসমীয়া ভাষাটোৱে চলে যেনেকৈ আপোনাৰ সেই কীৰ্তন গাবলগীয়া হয় কিবা অসমীয়া ভাষা পাতি আগৰ মানুহখিনিয়েতো জানিছিলে অসমীয়া ভাষাটো যেতিয়ালৈকে অৰুণাচল অসমৰ পৰা ভাগ হোৱা নাছিল আগৰ পুৰণা মানুহখিনিয়ে গম পায় কিন্তু এতিয়া বৰ্তমান উঠি অহা সময়ত অসমীয়া ভাষাটো পঢ়িবই নেজানেই তো এটা সময়ত সেই নামঘৰত পঢ়িব কেনেকৈ আপুনি অৰুণাচলৰ কথাটো মই বাদেই দিছোঁ
অসমত থকা স্কুলৰ বহুত ল'ৰা ছোৱালী এতিয়া এনেকুৱা হৈছে ইংলিছ মিডিয়ামত দি দিছে, স্কুলত গৈ হিন্দীত কথা পাতে, ঘৰতো আহি অসমীয়া ল'ৰা ছোৱালীয়ে মাকহঁতৰ লগত অসমীয়া হিন্দীত কথা পাতিবলৈ কয় আৰু মাক বাপেকেও হিন্দীতে কৰে। বহুতে মই নিজেও পাইছোঁ যে আমাৰ ই আৰু অসমীয়া নকয় আৰু হিন্দীহে কয় আৰু ইংৰাজীহে কয় আৰু সেইটো বহুত মাক দেউতাকে মানে গৌৰৱ কৰে আৰু সেইটো মই ধিক্কাৰ দিওঁ। কিন্তু স্কুলত শিকক, স্কুলত হিন্দী শিকক, ইংৰাজী শিকক, ভাষা শিকাত কোনো আপত্তি নাই, কিন্তু ঘৰখনৰ কথা পাতিবলৈ যাওঁতে যে অসমীয়া ভাষাটোক একেবাৰে পাহৰি পেলাব, অসমীয়া ভাষাটোক নেগলেক্ট কৰি দিব, অসমীয়া ভাষা ক'লে যেন গাঁৱলীয়া ভূত বুলি ভাবিব, সেই বস্তুটো মই কেতিয়াও মানি নলওঁ। তো গতিকে এনেকুৱা এটা সময় পাইছোঁ, উপক্ৰম হৈছে গৈ পেলাই এতিয়া এইবিলাক জেগাত আপোনাৰ যিটো নামঘৰত যিখিনি কৰিব লাগে সেইখিনি বস্তু হেৰাই যাব, এটা চাম শেষ হৈ যাব, তেখেতলোক মানে স্বৰ্গামী হ'ব, তেখেতলোক তাৰপিছত নেক্সট চামে কি কৰিব আপোনাৰ ৰেকৰ্ডিং কৰি পেলাই জেনেৰেশ্যন বস্তুটো দেখুৱাব লাগিব। আমি পৰম্পৰাগত মই যদি নেদেখুৱাওঁ, মই যদি আজি গাঁৱলৈ আহিলে ঘৰখনলৈ আহিলে মই যদি ভাদ মাহটোত আমাৰ নাম কীৰ্তন হৈ থাকে, মই সময় পালে যদি মই ধুতিখন পিন্ধি মই যদি নামঘৰলৈ নাযাওঁ, মোৰ ভতিজাটোৱে কেনেকৈ গম পাব? ভতিজাটোক যদি মই নিব লাগিব, তেতিয়া সি পিছৰখিনিলৈ ৰাখিব লাগিব, মই পথটো দেখুৱাব লাগিব, কৈ থাকিলেও নহ'ব, মই নিজে কৰিছোঁ কি। গতিকে সেইটো উপক্ৰম হৈছে ছাৰ, মানে আপোনাক কৈছোঁ এই অৰুণাচলত যিখিনি বসবাস কৰিছে আমাৰ অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, প্ৰায় অসমীয়া ভাষাটো নাজানে, মানে নহয় ইয়াত মানে দেশ চাই ভেগ বুলি এটা কথা আছে। গতিকে মই ভাবোঁ তাৰ মাজতো বহুতে অসমীয়া কলা সংস্কৃতি কিছুমানে জীয়াই ৰাখিছে, ইয়াতো অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ ইয়ালৈও নাই, ইয়াতো বিহু ফাংচন পাতে, নপতাও নহয়, গতিকে চলি আছে। মই ভাবোঁ তেনেকৈ থকাখিনিয়ে এতিয়া ইয়াত যিসকল অসমীয়া লোক আছে, যিসকল জনাবজনা মানুহ আছে, তেওঁলোকে বস্তুটো পৰম্পৰাটো ধৰি ৰাখিলে নিশ্চয়। গতিকে অসমীয়া ভাষা হেৰাই যাব বুলি আমি কৈ থাকিলে নহ'ব, আচলতে হেৰাই যাবলৈ দিব নালাগে, নিদিয়াৰ কাৰণে আমি কি পৰিকল্পনা ল'ব লাগিব সেইখিনি আমি কৰিব লাগিব। গতিকে ছাৰ এইটো কথা ভবা হৈছে যাতে অসমীয়া ভাষাটো ইয়াত শিকাওঁ, কোনোবা এটা মাহত দুদিনকৈ হ'লেও দেওবাৰ হয় নতুন চামক অসমীয়া ভাষাটো শিকাওঁ, সেইটো এটা মানে ভাবি আছোঁ পৰিকল্পনা। ভাল কথা, মানে অসমীয়াটো শিকাব খুজিছোঁ যাতে মানুহে শিকক, আগলৈ যাতে আমাৰ শাস্ত্ৰখন যদি পঢ়িব জানে, ধৰ্মশাস্ত্ৰখন সেইখনতো অসমীয়াতে লিখা আছে, তাৰ সেইটো ইংৰাজীত নিলিখে, সেইখন যাতে হেৰাই নাযায়, যাতে ভাষাটো হেৰাই নাযায়, সেই ধৰি ৰাখিবৰ কাৰণে এইটো চেষ্টা এটা কৰি আছোঁ। ধন্যবাদ।